Hello everyone, অন্য এটা ভিডিঅ'তে মই পূৰ্বে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ সকলো ভালে কুশলে আছে আৰু মোৰ বৰ্তমান ভালেই গৰম বহুত বেছি পৰিছে গৰমতে আছো আৰু সাংঘাতিক বেছি ৰ'দ আৰু এই ভিডিঅ'টি হৈছে যোৱা সপ্তাহৰ ভিডিঅ'ৰ যিটা পিছতীয়া হ'ব লাগিছিল হেয়া আগতীয়া হ'ল আৰু আগতীয়া ভিডিঅ' পিছতীয়া হ'ল তেনেকৈ আৰু মেমৰি হিচাপে মই ভিডিঅ'টো ৰাখি থৈছিল আপোনালোকৰ লগত ভাবিলো শ্বেয়াৰ কৰো আৰু দাদু গৈছিল আমাৰ ঘৰলৈ বাহত গৈছিল দুদিনমান থকাৰ কাৰণে আৰু তাৰ হৈতে কেনেকৈ সময়বিলাক পাৰ কৰিলো বাহতৰ লগত হেয়াৰ মই অলপমান ভিডিঅ' কৰি ৰাখিছো আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে হেকলৈকে চাব আৰু কিবি আছে ভিডিঅ'ত অকমান দাদুৰ ওলাই গৈছিল হে সকলোখিনি আপোনালোকে দেখিবলৈ পাব তেনে ভিডিঅ'টো আৰম্ভ কৰো বলক এইফালে আমাৰ ডেকা দুটা ওলাই গৈছিল মানে ভিন্দৰ ভাইটি আৰু দুইটা আহি পাইছে আমি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু সিহঁতিও আহি পাইছেহি এইফালে আনিছে স্প্ৰাইট আৰু যেটো বহুত বেছি ৰ'দ গৰম হৈ আছে এইফালে হ'ল বাৰ্থডে গিফট আৰু বাৰ্থডে গিফট আমাৰ বা ভাগৰ তাইৰ জন্মদিন আছিল জন্মদিনটোত আমি আহিব নোৱাৰিলো হেতু কাৰণে গিফটটো এনেকৈ ঘৰতে ৰাখি থলো যেতিয়া তাই যাব আৰু দাদুৰ গৰম বন্ধ তেতিয়া তাইক দিয়া হ'ব বুলি হেতু কাৰণে এতিয়া গিফটটো উলিয়াই দিছো আৰু তাই কেনেকুৱা পাইছে কি তাই মুখেৰে শুনুকৈ বলক এফালে বাই গিফটটো চাই আছে তাই খুব ভাল লাগিছে বুলি কৈছে আমাক খুব বেছি ভাল লাগিছে কাৰণ তাই কাপোৰবিলাক খুব মানে লাইট কালাৰবিলাক পিনি ভাল পায় এফালে গৰমত আমি গোটেই হোপা একেলগতে বহি আছো বিছানী বেছি কাৰেণ্টটো গুচি গ'ল আৰু বা কথাটো কি হ'ল তাৰ কাপোৰ কানিবিলাক মানে কালাৰ লাইট কালাৰ আৰু পিন্ধিলে যাতে একদম মানুহজনে গহীন লাগে তেনেকুৱা কালাৰবিলাক পিন্ধি ভাল পায় তো হেতু কাৰণে তাই লাকিলি আমাৰ গিফটটো তাই পছন্দ হ'ল হেতু কাৰণে আমাৰ ভাল লাগিছে আৰু হেই আৰু তেনে চাই থাকক ভিডিঅ'টো কেনে লাগিছে দাদু মজা ফিলিংটো হেভি এইটো গো এইফালে আমি গোটেই চাৰিটা ওলালো আমাৰ ওচৰৰ মিনি টাউনখনলৈ আৰু এইফালে ছয়নিকা দাদু মই আমি গোটেইটা ওলাইছো আৰু আজিকালি সুবিধা হ'ল বেটেৰী ঘৰ ওচৰলৈকে আহে আৰু ধুনীয়াকৈ যাব পাৰি গৰমত যেটো একদিন ঘৰৰ ভিতৰতে সোমাই আছে হেতু কাৰণে এটা অকমান উলিয়াই আনিলো আৰু মোৰ শুটিঙৰ কিছুমান বস্তু কিনিবলগীয়া আছিল হেতু কাৰণে আৰু আহি আমি পাই গলোহি ভিডিঅ'টো ইমানে আৰু দুই তিনিটা লগ লাগি অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই যিসকলে কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু নতুনকৈ এতিয়া চাই আছে ভিডিঅ' প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব তেনে আজিলৈ আহিছো অন্য এটা ভিডিঅ' হৈতে লগ পোৱা আশাৰে মই পৰবি আপোনালোকৰ পৰা বিদায় লৈছো এনে আজিলৈ বাই বাই লাভ ইউ গাইজ